वेलकम टू एनके पेज आपुनी जिओ पोस्ट प्लसत केनेকৈ আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টো দেখুৱা হ'ব। জিঅ' পোষ্ট প্লাছটো খুলিব আৰু ওপৰত যেটো আইডি দেখাই থাকে সেই আইডিটো কপি কৰি ল'ব বা কিবা কাগজ এটাত লিখি ল'ব। সেই আইডিটো আপুনি মাৰিব লাগিব ফৰগট পাছৱৰ্ডত ক্লিক কৰি তাতে আপোনাৰ ইউজাৰ নেম বুলি আহিব। ইউজাৰ নেমত আপোনাৰ যেটো 06 আইডিটো আপুনি তাত ভৰাব লাগিব। 06 পৰা ষ্টাৰ্টিং হয় যেটো আপোনাৰ পোষ্ট আইডিটো ভৰাই কন্টিনিউ কৰিব। কন্টিনিউ কৰাৰ লগে লগে সেই আপোনাৰ যেটো ৰেজিষ্টাৰ আছে নাম্বাৰ সেই জিঅ'ৰ পোষ্ট নাম্বাৰটো সেই নাম্বাৰটোলৈ ওটিপি যাব বা ইমেইলটো যদি এক্টিভ ইমেইল যদি দিয়া আছে তালেও যাব। সেই ইমেইল আইডিলে ওটিপিটো যোৱাৰ লগে এটো এক্সপায়াৰ হৈ গ'ল। এক্সপায়াৰ হৈ যোৱাৰ লগে লগে আকৌ আপুনি এটো কমপ্লিটলি এপটো ক্লোজ কৰি দিব। ক্লোজ কৰি তাৰ পিছতে আকৌ ৰিঅপেন কৰিব। ৰিঅপেন কৰাৰ লগে লগে সেম আকৌ ইউজাৰ নেম ইউজাৰ আইডিটো ভৰাব। ইউজাৰ আইডিটো ভৰাই কন্টিনিউ কৰিব। ওটিপি যাব। ওটিপিটো ভৰাই দিয়াৰ লগে লগে আপোনাক নিউ পাছৱৰ্ড মাৰিবলৈ আহিব। নিউ পাছৱৰ্ডটো ভৰোৱাৰ পিছত কৈ আছো ইয়াত আপোনাৰ আহি আছে মোবাইললৈ ওটিপি যাব সেন্ড ওটিপি। ওটিপিটো যোৱাৰ লগে লগে আপুনি এটা ওটিপিটো ভৰালে তাৰ পিছত ভ্যালিডেট ওটিপি কৰিব। ভ্যালিডেট ওটিপি কৰাৰ লগে লগে নিউ পাছৱৰ্ড আহিছে। নিউ পাছৱৰ্ডটো আপুনি নিজৰ ভৰাই ল'ব। তাৰ পিছতে আপুনি ওপৰ নিজৰ মতে আপোনাৰ ওপৰতো আইডি পাছৱৰ্ডটো ভৰাব। যেটো ওপৰত ভৰাব হেতু পাছৱৰ্ডে আপুনি তলতো ভৰাব। ঠিক আছে। তাৰ পিছত চেঞ্জ পাছৱৰ্ডত ক্লিক কৰিব। চেঞ্জ পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাকসেসফুল বুলি শো কৰিব। ইমানটোৱে আপুনি পাহৰি গ'লো বা এক্সপায়াৰ হলো